আজি আমি আপোনাৰ পৰা কেইটামান কথা জানিবলৈ বিচাৰিছোঁ। কথাকেইটা জনাৰ আগতে আপোনাৰ আমি আমাৰ ইউটিউব ভিউৱাৰ্ছক আপোনাৰ চিনাকিটো আমি কৰাই দিব বিচাৰিছোঁ। হয়, আপুনি প্ৰথমে আপোনাৰ নামটো জনাব। মোৰ নাম হবিবুৰ ৰহমান, গাঁও বিহুদিয়া, দৰং, অসম। হয় হয়, আপুনি এতিয়া বৰ্তমান কি কি খেতিৰ লগত ব্যস্ত হৈ আছে? মই বিভিন্ন খেতিৰ লগত ব্যস্ত। বৰ্তমান ধৰক মই কেপচিকাম, হয়, আপেল বগৰী, অমিতা, চুইট কৰ্ণ, বেঙেনা, বিলাহী, জলকীয়া, প্ৰায় ভেজিটেবল প্ৰায়খিনি খেতিয়ে কৰা হয়। ফ্ৰুটছৰ ভিতৰত এইবাৰ পেন আপেল কৰা হৈছে, তাৰপিছত আপোনাৰ তৰমুজ কৰা হৈছে, মাস্কমেলন কৰা হৈছে, এই ধৰণৰ খেতি আমি কৰি আছোঁ। আপুনি গোটেইখিনি খেতিত আপুনি লাভৱান হ'ব পাৰিছেনে? নাই, হৈছোঁ। মানে যিহেতুকে আমি দুবছৰৰ পৰা মানে কৰিছোঁ, অন্য বছৰতকৈ এই বছৰত অলপ ভাল হৈছে। হয়, কাৰণ প্ৰথম বছৰ আমি মাৰ্কেট পোৱা নাছিলোঁ, মাৰ্কেট নোপোৱাৰ কাৰণে কিছু লোকচান হৈছিল। এই বছৰ আমি অলপ মাৰ্কেট পাইছোঁ, যাৰ বাবে অলপ লাভৱান হৈছোঁ। হয়, এতিয়া ইয়াক কিহৰ খেতি বাৰু আপোনাৰ? এইটো কেপচিকাম হয়। এইটো কেপচিকাম। আমি জনাত কেপচিকামটো আপোনালোকৰ ইয়াত আন খেতিয়কে নকৰে, তো আপুনি কেনেকৈ মানে কাৰ পৰা অনুপ্ৰেৰণা পালে বা কিহৰ পৰা আপুনি এইটো আপোনাৰ মন গ'ল যে ইয়াত কেপচিকামৰ খেতি কৰিম বুলি কেনেকৈ আপোনাৰ মনত আহিলে? চাওক, মই খেতিয়ক হোৱাৰ আগতে শাক পাচলিৰ ব্যৱসায় কৰি আছিলোঁ হা। হয়, যিটো সময়ত মই ব্যৱসায় কৰি থকা সময়তে মই দেখা পাইছিলোঁ যে কেপচিকামৰ মানে যিটো মূল্য বা যিটো দাম বহুত সচৰাচৰ আমি পাইছিলোঁ শ্বিলঙৰ পৰা অহা। তো তেতিয়া মই ভাবিছিলোঁ, যিহেতুকে আমাৰ ঘৰত খেতি কৰে, নিজে হয়তো কৰা নাছিলোঁ, আজি যেনেকৈ নিজে লাগি গৈছোঁ, কিন্তু আগৰ পৰাই যিহেতুকে আমাৰ ঘৰত খেতি কৰে, তেতিয়া মই ভাবিছিলোঁ যে নাই, আমি নিজেও অলপমান খেতিত লাগোঁ, অলপ কেপচিকাম খেতি কৰোঁ। এই হিচাপত মই গুৱাহাটীৰ পৰা চিড আনি কিনে তেতিয়া প্ৰথম বছৰ মই কেপচিকাম কৰিছিলোঁ। কিন্তু কেপচিকাম কৰিও মই লাভৱান হ'ব পৰা নাছিলোঁ, কাৰণ ইয়াৰ কাৰণে যিখিনি গাইডেঞ্চ লাগে এইখিনি আৰু ইয়াৰ বিষয়ে মই গোটেইখিনি বস্তু জনা নাছিলোঁ, যাৰ কাৰণে প্ৰথম বছৰ লোকচান খাব লগা হৈছিল। নেক্সট বছৰ কৰিছোঁ, তাতে মানে আচল হৈছিল। এইটো বছৰত যিটো কৰিছিলোঁ, ইয়াৰ আগতে তাতে ভাল এটা মানে প্ৰফিট পাইছোঁ, ভাল এটা লাভ পাইছোঁ আৰু ছিষ্টেমেটিক এতিয়া কৰিব পাৰিছোঁ। হয়, এতিয়া আমি দেখিবলৈ পাইছোঁ আপুনি খেতিখিনিত ধুনীয়াকৈ এটা ডিচিপ্লিন আমি দেখিবলৈ পাইছোঁ আপোনাৰ খেতিডৰাত। আৰু ইয়াৰ গছৰ যিটো গ্ৰথ, গছৰ যিটো চেহেৰা, এই চেহেৰাটো আপোনাৰ যিটো গছৰ চেহেৰা, এই চেহেৰাটো আমি ভাল ধৰণে গ্ৰথ হোৱা দেখিবলৈ পাইছোঁ। ইয়াত আপোনাৰ ইয়াৰ কাৰণটো মই আপোনাক কওঁ। চাওক, আমি ডাইৰেক্ট মানে যে আমি যেতিয়া কেপচিকামৰ খেতি কৰিছিলোঁ প্ৰথম অৱস্থাত, আমি তেতিয়া অপেন ফিল্ডত কৰি দিছিলোঁ। তো এইবাৰ কি হ'ল, যিমানখিনি আমি ইয়াত বায়' ফাৰ্টিলাইজাৰ ইউজ কৰিছোঁ, গোটেইখিনি আমি মালচিং কৰি কিনে এইবাৰ ৰোৱা হৈছে। আপুনি চাইছে যে কেপচিকামখিনি ৰোৱা হৈছে এটা প্লাষ্টিকৰ ওপৰত, মাটিৰ ওপৰত এখন প্লাষ্টিক দিয়া আছে। এই প্লাষ্টিকটোৰ কাম হৈছে, প্লাষ্টিকটো কি কৰিছে, যিমানখিনি আমি বায়' ফাৰ্টিলাইজাৰ ইয়াতে ইউজ কৰিছোঁ, তো গোটেইখিনি মানে কি গছে ভালকৈ খাদ্যখিনি খাব পাৰিছে, অলপমানো আপোনাৰ ৱেষ্টেজ হোৱা নাই, যাৰ ফলত গছৰ গ্ৰোথটোও ভাল হৈছে, প্ৰডাকশ্যনটোও ভাল, আৰু আপোনাৰ পানীৰ যিটো খৰচা, ইৰিগেশ্যন পানীৰ খৰচাটো আপোনাৰ কম, মানে লেবাৰ খৰচা কম, বহুতখিনি খৰচাও কমি গৈছে, প্লাছ আপোনাৰ মানে খেতিডৰাও মানে দেখাটো ভাল হৈছে আৰু ফলনো ভাল হৈছে। হয়, তাৰমানে আপুনি ক'ব বিচাৰিছে যে গছডালক যিমানখিনি খাদ্যৰ প্ৰয়োজন হয়, এইখিনি আপুনি মালচিং কৰাৰ কাৰণে আপুনি যিখিনি খাদ্য গছডালক দিছে সেইখিনিয়ে গছডালে খাব পাৰিছে, মানে তাৰ পৰা একো ৱেষ্টেজ হোৱা নাই। হয় হয়, ভাল লাগিলে আপোনাৰ একেখিনি জেগাত কম খৰচত কিছুমান উন্নত পদ্ধতি অৱলম্বন কৰিছে। হয়, কিবা ক'ব আপুনি? কম খৰচত বিজ্ঞানসন্মতভাৱে যদি খেতি কৰে, নিশ্চয় লাভৱান আছে।
নিশ্চয় লাভ হ'ব পাৰিব আমাৰ খেতিয়কবিলাকে আৰু আমাৰ খেতিয়কবিলাকে আজিকালি চিন্তা কৰিব লাগে চবে জৈৱিকভাৱে খেতি আৰম্ভ কৰক হয় বহুত ভাল হ'ব জৈৱিকৰ ভাল এখন মাৰ্কেট আছে মই এইটোৱে আপোনালোকৰ ইউটিউব চেনেল যোগে সকলোকে জনাব বিচাৰোঁ সকলোৱে আগবাঢ়ি আহক সময়ৰ আহ্বান আপোনালোকক খেতি কৰা আৰম্ভ কৰক জৈৱিকভাৱে কৰক নিশ্চয় এদিন ভাল ফল পাব আৰু বিজ্ঞানসন্মতভাৱে কৰক তেতিয়া হয়তো বেছি হয় হয় আমাৰ উদ্দেশ্যটোৱে আছিল যে আমি আমাৰ খেতিয়কখিনিক এটা নতুন পদ্ধতি শিকোৱা কেনেধৰণে আমি বৈজ্ঞানিক ভিত্তিত খেতি কৰিব পাৰোঁ সেইটোৱে আমাৰ আচল উদ্দেশ্য আছিলে আৰু আপোনাৰ পৰা সেইখিনি জানিবলৈ পাই জনাৰ লগতে আপোনাৰ পৰা প্ৰেক্টিকেলি আমি দেখিবলৈ পাই আমি সঁচাই আনন্দ অনুভৱ কৰিছোঁ আমি আৰু আগলৈও আপোনাৰ পৰা এনেধৰণে কিছুমান নতুন পদ্ধতিৰ বিষয়ে জানিব পাৰিম বুলি আমি আশা কৰিছোঁ ধন্যবাদ আমাৰ ভিডিঅ'টি চাই কেনে পালে জনাব যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব লাইক এণ্ড শ্বেয়াৰ কৰি আমাক এনেধৰণে ভিডিঅ' বনাবলৈ উৎসাহিত কৰিব ধন্যবাদ